হেল্ল' এভৰিৱান, মই দীপাশ্ৰীয়ে পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। পোলাও আমি সকলোৱে খাই ভাল পাওঁ আৰু বহুতে আমি বনাব জানো, কিন্তু একেবাৰে সহজ পদ্ধতিৰে পোলাও বনাবলৈ আজি মই আপোনালোকক শিকাম। তেন্তে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টোৰ আৰম্ভণিতে মই এই ৰেচিপিটোৰ বাবে নিজৰা বা মোৰ মৰমৰ বা নিজৰা বালৈ বহুত ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতে এই ৰেচিপিটো মোক শিকাইছিলে। তেন্তে ব'লক আমি ৰেচিপিটো আৰম্ভ কৰোঁ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো টিপি দিব। পোলাওৰ কাৰণে মই 1 গিলাচৰে 2 গিলাচৰ জোখত বাসমতি চাউল ভালদৰে ধুই যাতে তাৰ পানীটো যায় সেয়ে এখন চালনীত তেনেদৰে ৰাখি থৈছোঁ। মন কৰিব মই চাউলখিনি তিয়াই ৰখা নাই। আধা চামুচৰ জোখত নিমখ লৈছোঁ, 1 চামুচৰ জোখত চেনি, 5-6 চামুচ ৰিফাইন তেল, ঘি 1 চামুচ আৰু ইয়াত আছে কিচমিচ, বন্ধাকবি দীঘলকৈ কাটি লৈছোঁ, কাজু, বিন সৰু সৰুকৈ কুটি লৈছোঁ, গাজৰ সৰু সৰুকৈ কুটি লৈছোঁ, মিডিয়াম সাইজৰ পিঁয়াজ দুটা দীঘলকৈ মিহিকৈ কাটি লৈছোঁ। ইয়াত আছে জালুক, ইলাচি, ডালচেনি, লং। ইলাচিকেইটা মুখটো অলপ খুলি লৈছোঁ। এতিয়া এই গোটেইখিনি বস্তু মই এটা বাচনত গোটেইখিনি ভালদৰে মিলাই ল'ম। প্ৰথমতে মই চাউলখিনি দিলোঁ, ইয়াত পিঁয়াজ দিছোঁ আৰু এনেদৰে বাকী গোটেইখিনি বস্তু মই ইয়াতে দি মিলাই ল'ম। পোলাও বনোৱাৰ এইটো আটাইতকৈ ইজি প্ৰচেছ হয়। যিসকলে পোলাও বনাবলৈ টান পায় বা কষ্টকৰ বুলি ভাবে তেওঁলোকে এই ৰেচিপি ট্ৰাই কৰিব আৰু চাব কিমান আপোনালোকৰ সহজ যেন অনুভৱ হয়। এতিয়া মই ইয়াতে গোটেই পাচলিখিনিৰ লগতে নিমখ, চেনি, ৰিফাইন গোটেইখিনি দি ল'লোঁ, কেৱল মই ঘিটো দিয়া নাই। এতিয়া এইখিনি মই হাতেৰে প্ৰায় 5 পৰা 7 মিনিটৰ কাৰণে ভালদৰে সানি ল'ম। সানোতে এটা কথা মন কৰিব যাতে জোৰ দি নাহানে। জোৰ দি সানিলে কি হ'ব, চাউলটো ভাগি যোৱাৰ চান্স থাকে আৰু চাউলটো ভাগি নাযাবৰ কাৰণে মই চাউলখিনি তিয়াই ৰখা নাছিলোঁ। ইচ্ছা কৰিলে আপোনালোকে আন পাচলিও ইয়াত এড কৰিব পাৰে, যেনে মটৰ, ফুলকবি আদিবিলাকো এড কৰিব পাৰে। এতিয়া এনেদৰে মই ভালদৰে গোটেইখিনি সানি লৈছোঁ। 7 মিনিটমান সানাৰ পিছত মই এতিয়া এইখিনি ঢাকন দি 10 মিনিটৰ কাৰণে ৰাখি দিম। 10 মিনিটৰ পাছত মই যিহেতু পোলাওখিনি কুকাৰত বনাম সেই গোটেইখিনি বস্তু এতিয়া মই কুকাৰত ভৰাই দিম। পোলাওত প্ৰধানকৈ গুৰুত্ব দিব লগা হয় পানীৰ ক্ষেত্ৰত। এতিয়া আমি পানী দিম। যিহেতু এই গিলাচটোৰে মই 2 গিলাচৰ জোখত চাউল দিছিলোঁ সেয়ে 2 গিলাচ মই পানী দিম। সদায় এটা কথা মনত ৰাখিব, পোলাওত আমি চাউল যিমান লওঁ পানীও সেই সিমান পৰিমাণতে দিব লাগে। মই 2 গিলাচ পানী আৰু 2 গিলাচ চাউল দিছোঁ। পোলাও সদায় ভাল বেয়া পানীৰ ওপৰতে নিৰ্ভৰ কৰে, সেয়ে সদায় এই কথাটো মনত ৰাখিব যাতে পানীটো আমি জোখমতে দিওঁ। এতিয়া কুকাৰটো গেছত দি কেৱল এটা চিটি আহিব দিম আৰু একেবাৰে কমপ্লিটলি ঠাণ্ডা হোৱাৰ পাছতহে আমি কুকাৰটো খুলিম। এয়া কমপ্লিটলি হাৱা গৈছে আৰু আমি কুকাৰটো খুলিছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে নহয়নে বাৰু? চাউল এটা হৈ আছে আৰু বৰ ধুনীয়াকৈ সিজে, আপোনালোকে কোনো টেনশ্যন দি ল'ব নালাগে। এয়া চাওক, এতিয়া মই এখন কাটা চামুচেৰে এনেদৰে চাউলটো মাজলৈ আনি দিছোঁ। এতিয়া ভালদৰে মই গোটেইখিনি কাটা চামুচখনেৰে মিক্স কৰি ল'ম। এতিয়া ৰাখি থোৱা গৰখীখিনি মই ইয়াতে দি দিম। পোলাওত একেবাৰে শেষত যেতিয়া গৰখী দিয়া হয় তেতিয়া গৰখীৰ যিটো ফ্লেভাৰ থাকে সেইটোৱে পোলাওটো আৰু বেছি ধুনীয়া লগায়। এতিয়া মই ঘিটো দিয়াৰ পাছত এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিম। এনেদৰে শেষত গৰখী দিলে গৰখীৰ ফ্লেভাৰটোও থাকে আৰু লগতে ঘি পৰিমাণটো কমকৈ দিলেও হৈ যায়। এতিয়া কুকাৰৰ পৰা এখন মই প্লেটত উলিয়াই দেখাইছোঁ। চাওক এয়া চাওক কি ধুনীয়া হৈছে, চাউল এটা হৈছে আৰু খুবেই বগা হয় পোলাওটো, খুব ধুনীয়া লাগে, দেখাটো বহুত ধুনীয়া লাগে আৰু টেষ্টটোতো ক'বই নালাগে। এয়া চাওক কিমান ধুনীয়া হৈছে নহয়নে বাৰু? আশা কৰোঁ আজিৰ এই পোলাও ৰেচিপিটো আপোনালোকে ভাল পালে আৰু ঘৰত ট্ৰাই কৰিব। একেবাৰে সহজ, খুব ভাল পাব আপোনালোকে বনাই। তেন্তে আজিলৈ আহোঁ আৰু এটা নতুন ৰেচিপিৰ সৈতে পুনৰ এটা ভিডিঅ'ত লগ পাম। বাই বাই।